Hello everyone, সকলোকে মোৰ চেনেলটোলৈ পুনৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত এটি ভিডিঅ' শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আচলতে কেইদিনমান আগতে আগ্ৰালৈ বুলি গৈছিলোঁ, কোম্পানী এটাৰ ইভেণ্ট আছিলে। চ' আমি 50জনীয়া দল এটি হৈ আগ্ৰালৈ বুলি গৈছিলোঁ। আৰু এই আগ্ৰালৈ যোৱা সময়খিনিত মানে ট্ৰেইন জাৰ্ণিটোত আমি কিমান এনজয় কৰিলোঁ, কি কৰিলোঁ, ক'ত থাকিলোঁ, এই বিষয়ে ভিডিঅ'টোত আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিবলৈ মন গ'ল। আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগে আপোনালোকৰ, তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদিহে ভাল নালাগে তেন্তে ইগন'ৰ কৰি দিব। আচলতে কি হয়, ট্ৰেইন জাৰ্ণিবোৰত যেতিয়া দীঘলীয়া জাৰ্ণি হয় তেতিয়া মানে এনেকৈ গ্ৰুপ হৈ গ'লে খুবেই ভাল লাগে, মানে টাইমটো স্পেণ্ড হৈ যায়। কিন্তু এনে যদি আমি এজন দুজন তেনেকৈ যাওঁ দীঘলীয়া জাৰ্ণি, তেতিয়া অকণমান ব'ৰ ফিল কৰা যায়। আৰু এয়া হ'ল আমাৰ নিৰ্মলা জৈন বাইদেউ, তেওঁ চুৰ কৰিলে অন্তাক্ষৰী। আমি আটাইকেইজনী গানত একেবাৰে কেঁচা আছিলোঁ, বাট নিৰ্মলা বাইদেউ কিন্তু ভাল গান গাইছিলে। যি নহওক, তেওঁ অন্তাক্ষৰী ষ্টাৰ্ট কৰিছিলে। আৰু এয়া শুনক আমাৰ অন্তাক্ষৰী প্ৰগ্ৰাম। আৰু আমি এনেও মৰ্ণিং 7 বজাত ট্ৰেইনত উঠিছিলোঁ। সেই গতিকে ঘৰৰ পৰা আমি মানে ব্ৰেকফাষ্ট কৰি যোৱা নাছিলোঁ কোনেও। সেই ট্ৰেইনতে লৈ গৈছিলোঁ মানে খোৱা বস্তুবোৰ, আৰু ইজনে আনজনৰ লগত শ্বেয়াৰ কৰিছিলোঁ। গতিকে আমাৰ ট্ৰেইনত খোৱা বস্তুৰ কোনো প্ৰব্লেম হোৱা নাছিলে। এনেও বিহুৰ সময় আছিলে, বিহুত সকলোৱে বিভিন্ন ধৰণৰ বস্তু বনায় ঘৰত। চ' এই খোৱা বস্তুবোৰ তেওঁলোকে সকলোৱে লৈ গৈছিলে আৰু আমিও লৈ গৈছিলোঁ, সেই শ্বেয়াৰ কৰি খাইছিলোঁ। ট্ৰেইনতে আমাৰ লাঞ্চ, ডিনাৰ সকলোখিনি হৈ গৈছিলে, মানে ঘৰৰ পৰা নিয়া বস্তুৰে ট্ৰেইনৰ পৰা ল'বলগীয়া হোৱা নাছিলে বা কিনি খাবলগীয়া হোৱা নাছিলে। আমি আচলতে গম পাইছিলোঁ ট্ৰেইনটো 8 আৱাৰ্ছ আমাৰ লেট আছিলে। চ' আমি ইমান 8 আৱাৰ্ছ কম সময় নাছিলে, গতিকে এই সময়খিনি আমি কেনেকৈ স্পেণ্ড কৰিম সেই ভাবি আমি ট্ৰেইনৰ ভিতৰতে সকলোৱে কিবা কিবি কৰি হ'লেও টাইমবোৰ স্পেণ্ড কৰিবলৈ ট্ৰাই কৰি আছিলোঁ। আৰু ফটো ছেশ্যনৰ পৰা আদি কৰি এনেকৈ ভিডিঅ' কৰি এনেকৈ কিবা কিবি কৰি আমি ধেমালি কৰি গৈ আছিলোঁ। আৰু বিশেষকৈ আমাৰ অৰুণাচলীৰ ফ্ৰেণ্ড কেইজনমান আছিলে, আৰু তেওঁলোকক আচলতে মই প্ৰথমবাৰ লগ পাইছিলোঁ। কিন্তু প্ৰথমবাৰ লগ পাইছোঁ যেন লগা নাছিলে, কাৰণ ইমানেই ফ্ৰী ফ্ৰেংক আছিলে তেওঁলোকে। চ' সহজভাৱে তেওঁলোকৰ লগত মিলি গৈছিলোঁ, আৰু মোৰো তেনেকুৱা লগা নাছিলে বা তেওঁলোকৰো তেনেকুৱা নতুন নতুন ভাৱ হোৱা নাছিলে। আৰু এয়া তেওঁলোকে ৰিলছ বনাইছিলে ট্ৰেইনৰ ভিতৰতে। আৰু তেনেকৈ এইবোৰ ধেমালি কৰি মেলি আমি আমাৰ দিল্লী ষ্টেচন আহি পাইছিলোঁ। আনন্দ বিহাৰ ষ্টেচনত আমি নামিছিলোঁ, আৰু তাতেই আমাৰ বাবে আগ্ৰালৈ যোৱা বাছ ৰেডি হৈ আছিলে। আৰু আমি বাছত উঠিয়ে অকণমান স্নেক্স লৈছিলোঁ, কিবা কিবি ভোকো লাগিছিলে, ৰাতি 12টা বাজিছিলে। চ' ডিনাৰৰ বাবে তাতে ৰখা হোৱা নাছিলে বাৰু। ডিনাৰৰ বাবে আমাক এই হোটেলটোত ৰখা হৈছিলে। তেতিয়া 12টা বজাত আমি ডিনাৰ কৰিছিলোঁ এই হোটেলটোত। আৰু যিহেতু খোৱা বস্তুবোৰো আমাৰ শেষ হৈ আহিছিলে, আৰু বাচ্ছাবোৰো আছিলে, কিছুমান ফেমিলিও আহিছিলে বাৰু আমাৰ লগত। চ' তেওঁলোকৰ সৰু সৰু বাচ্ছাও আনিছিলে, তেওঁলোকৰো ভোক লাগিছিলে। গতিকে ডিনাৰটো আমি ইয়াতে কৰি লৈছিলোঁ। ইয়াতে তেওঁলোকে ব্যৱস্থা কৰিছিলে আমাৰ ডিনাৰৰ বাবেও। চ' ইয়াতে ডিনাৰ কৰি মেলি আমি আকৌ আগ্ৰালৈ বুলি ৰাওনা দিছিলোঁ। আৰু এনেকৈ গৈ গৈ আমি ৰাতি 3টামান বজাত গৈ হোটেল পাইছিলোঁগৈ। আৰু নামিয়ে ইমান ঠাণ্ডা ফিল কৰিছিলোঁ। আপোনালোকে নিশ্চয় জানে জানুৱাৰী মাহৰ ঠাণ্ডা আৰু দিল্লীৰ ঠাণ্ডা, চ' ইমানেই ঠাণ্ডা আছিলে মানে বুজাব নোৱাৰোঁ আপোনালোকক। মুঠতে কঁপনি উঠিছিলে। বাছৰ পৰা যেতিয়া ডিনাৰ কৰিবলৈ নামিছিলোঁ তেতিয়া মানে কঁপি আছিলোঁ আটাইকেইজনীয়ে। আৰু এইখন হোটেলতে আমাক ৰখা হৈছিলে, ক্লাৰ্ক চিৰাজ বুলি 5 ষ্টাৰ হোটেল। আমি ইয়াতে আছিলোঁ, আৰু এয়া আছিলে হোটেলৰ ভিতৰ ভাগ। চ' আমি ইয়াতে আমাৰ লাগেজবোৰ ৰাখি আমাৰ নিজৰ ৰুমৰ চাবি কাঠিবোৰ লৈ মেলি ৰুমলৈ বুলি আগবাঢ়ি গৈছিলোঁ। আৰু ইমানেই অধৈৰ্য হৈ গৈছিলোঁ আটাইকেইজনী, সঁচাকৈ বহুত টায়াৰ্ড ফিল কৰিছিলোঁ, কাৰণ তেতিয়া ৰাতি 3টা বাজি গৈছিলে হোটেল পোৱালৈকে। চ' সকলোৱে নিজৰ ৰুমৰ চাবি কাঠি লৈ মেলি মানে ৰুমলৈ বুলি দৌৰ মাৰিছিলোঁ। আৰু ৰুমত সোমায়ে আমি তেতিয়া বাজিছিলে 3:30মান বাজিছিলে ৰুম পাওঁতে। চ' ৰুমত সোমাই ফ্ৰেছ হৈ মেলিয়ে আমি
ৰাতি 4টামান বজাত শুই গৈছিলোঁ আৰু নেক্সট ডে আমাৰ প্ৰগ্ৰাম আছিলে মৰ্ণিং 7টাৰ পৰাই গতিকে আৰু 7টাতে উঠিব লগা হৈছিলে চ' অকণমান টায়াৰ্ড ফিলটো আমাৰ যোৱাই নাছিলে তথাপি উপায় নাই বাৰু যিহেতু প্ৰগ্ৰাম এটাৰ কাৰণে গৈছিলোঁ গতিকে যিখিনি কৰিব লগা আছিল কৰিবইতো লাগিব নিশ্চয় চ' গতিকে আমি সেইখিনি কৰিবলৈ কৰিবলগীয়া হৈছিলে আৰু এয়া আছিলে আমাৰ ৰুম গতিকে আজিলৈ ইমানেই আৰু ইয়াৰ পিছত নেক্সট ডে আমি কি কৰিলোঁ ক'ত কি কৰিলোঁ এই বিষয়ে আপোনালোকক নেক্সট ভিডিঅ'টোত জনাম চ' আজিলৈ এৰিছোঁ বাই বাই